खुंथायाव थानाय इउपिपिएल दोलोआ बिटिआर बिसायख'थिखौ लानानै गिबि मन्थ्रिजों फोसावदिंनायजों समान समान दावहायाव सिलिंखार खालामनो नाजादों। अरांनि 2 नं बरझाराव इउपिपिएल दोलोनि गेदेर जयनिं हाबाफारियाव सा 200सो सुबुंफोरा दोलोआव हाबदों। दोलोनि गोबां मावथिफोरा बिजेपि नागारनानै इउपिपिएलआव हाबदों। बावैसो सिगां बिबान एंगारनाय मावथिफोरा अजद होदों दि बिजेपि दोलोआ थांनाय गोबां बोसोराव जौगानायनि मुङावल' थगायबोदोंमोन। मख'नो गोनांदि बिटिसिनि सिमा बारायनायनि खाबुआ बांनानै 30 गुनं फासनै सेरफां बियाबनि 2 नं झारगाव गामियाबो हाबबाय। बे जयनिं हाबाफारियाव इउपिपिएलनि गागि दैदेनगिरि राजु ताखाल, अदालगुरि जिल्ला इउपिपिएलनि नेहाथारि सबिन बसुमतारी, नबिन कलिता आरो गोबां गेदेमा सुबुंफोरा नुजाथिदोंमोन। इउपिपिएल दोलोआ जायखिजाया सुद गैयाजासे बिजेपिजों खुंजानाय 30 गुनं फासनै सेरफां बियाबखौ दखल खालामनो थाखाय नारा नाथा नाजागासिनो दं। আজি এইটো দ্বিতীয় কাৰ্যসূচী আমাৰ ইয়াতে। আজিৰ পৰা 10 দিনমান আগতে এটা জয়নিং কাৰ্যসূচী আছিলে, য'ত 500ৰো অধিক মানুহে যোগদান কৰিছে। আজি আৰু আমাৰ 200তকৈ অধিক মানুহে যোগদান কৰিছে। বৰঝাৰ অঞ্চলটোত আমাৰ এতিয়া অধিক দিনক দিনে আমাৰ দলটো অধিক শক্তিশালী হৈ আছে। আমাৰ বৰঝাৰ প্ৰাইমাৰী, বৰঝাৰৰ বুথ, আমাৰ চেণ্ট্ৰেল কৰ্মীসকল, ডিষ্ট্ৰিক্টৰ মানুহ গোটেইখিনি আজি ইয়াতে এক্টিভিটি তেওঁলোকৰ কৰি থকাৰ বাবে আজি মানুহে ইউপিপিএল কি বুজি পাইছে আৰু ইউপিপিএল চৰকাৰে 5 বছৰত কি কাম কৰিছে সেইটো মানুহখিনি বুজোৱাৰ পিছত মানুহখিনি দলৰ প্ৰতি আকৃষ্ট হৈ পেলাই দলৰ কাৰণে আজি ওলাই আহিছে। আজি 200ৰো অধিক মানুহ জইন কৰিছে আৰু তেওঁলোক বিভিন্ন দলৰ পৰা আছে, কোনোবা বিজেপিৰ আছে, কোনোবা বিপিএফৰ আছে, কোনোবা কংগ্ৰেছৰ আছে, বিভিন্ন দলৰ পৰা আহিছে। গোটেইখিনি নতুন মানুহ আমাৰ কাৰণে, আৰু এইবোৰ আগতে এওঁলোকে যেতিয়া নাঙলত ভোট কোনেও দিয়াই নাই বা আমাৰ পাৰ্টিত এইবাৰ প্ৰথমবাৰ ভোট দিব, তেওঁলোক বিৰাট উৎসাহী হৈ আছে যে এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে নতুন চিন এটাত ভোট দিব পাৰিব বুলি। সেইটো তেওঁলোকৰ নীতি। আমাৰ চৰকাৰৰ আমাৰ ইএমজনে অলৰেডি ক্লেৰিফাই কৰি দিছে যে আমাৰ বিটিআৰৰ ভিতৰত বুলডোজাৰ সোমাব নিদিওঁ। যদি মানে ইউপিপিএল চৰকাৰ থাকে, আমি কনফাৰ্ম কৰিব পাৰোঁ যে ইউপিপিএলে বুলডোজাৰ চলাব নিদিয়ে বিটিচিত। কিন্তু যদি ইউপিপিএল নাহে তেতিয়া আৰু তেওঁলোকে যি কৰে আমিতো ক'ব নোৱাৰিম। কিন্তু আমাৰ চৰকাৰ হোৱাটো মোটামুটি খাটাং, 25টাৰ ওপৰত আমি চিট পাম। গতিকে এই বুলডোজাৰৰ ভয় বিটিচিত নেদেখুৱাই ভাল। চাওক, বিচিডিচি লৈ পেলাই তেওঁ যোৱাবাৰ ইলেকশ্যনতো বিচিডিচিটো কি মই উঠাই পেলাই ব্ৰহ্মপুত্ৰত পেলাই দিম বুলি কোৱা কথাষাৰ চাগে চবৰে মনত আছে। তেওঁ প্ৰত্যেকবাৰে ভিচিডিচি লৈ পেলাই বিভিন্ন ধৰণৰ মন্তব্য কৰে। এইটো CMৰ কথা, তেওঁক আৰু আমি ক'বলৈ আমি বহুত সৰু মানুহ। কিন্তু তেওঁ যেতিয়া ভাবিছে চাগে কিবা এটা পাইছে কাৰণে কৈছে চাগে, গতিকে এইটোত আৰু মই বহুত বেছি একো ক'ব বিচৰা নাই।